সংগীত সাধনাৰে আকাশ সুবৰ্মন এগৰাকী উদীয়মান শিল্পীৰ বিভিন্ন মঞ্চত গোৱালপৰীয়া গীত পৰিৱেশন কৰি ইতিমধ্যে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে কণমানি শিল্পীগৰাকী। বিলাসীপাৰাৰ ভৱানীপুৰ গাঁৱৰ এইগৰাকী শিল্পী মৃদুলা বৰ্মনে ৰাইজৰ আশীৰ্বাদ বিচাৰিছে। ৰাইজৰ আশীষ শিৰোধাৰ্য কৰি সংগীত জগতত বহুত দূৰ আগুৱাই যাবলৈ মন সপোন পুহি ৰাখিছে। গোৱালপৰীয়া হিন্দী গীতকে ধৰি কেইবাটাও ভাষাত গীত পৰিৱেশন কৰি জনপ্ৰিয়তা অৰ্জন কৰা শিল্পীগৰাকীয়ে তেওঁৰ সপোন দিঠকত পৰিণত কৰিবলৈ অসমবাসী ৰাইজৰ মৰম বিচাৰিছে। ইতিমধ্যে শিল্পীগৰাকীয়ে মৃদুলা বৰ্মন অফিচিয়েল বুলি নিজৰ এটা ইউটিউব চেনেল খুলিছে। চেনেলটো লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ কাতৰ আহ্বান জনাইছে শিল্পীগৰাকীৰ লগতে তেওঁ পিতৃ চন্দ্ৰকান্ত বৰ্মনে। নিউজ ডেস্কৰ ৰিপৰ্ট, অসম ভাৰত নিউজ। নমস্কাৰ, মোৰ নাম মৃদুলা বৰ্মন, মোৰ ঘৰ ভৱানীপুৰত, দেউতাকৰ নাম চন্দ্ৰকান্ত বৰ্মন। মোৰ এটা আশা আছে, মই এজনী ডাঙৰ ছিংগাৰ হ'ম। মোৰ দেউতাকৰ এটা আশা, মোক এজনী ছিংগাৰ বনাব। আৰু মোৰ দেউতা মোৰ বাবে খুব কষ্ট কৰি আছে আৰু মই ছিংগাৰ হ'বলৈ খুব চেষ্টা কৰি আছোঁ। আৰু আপোনালোকৰ চেনেলৰ জৰিয়তে মোৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰিব। মোৰ চেনেলটোৰ নাম মৃদুলা বৰ্মন অফিচিয়েল। নমস্কাৰ, মোৰ নাম চন্দ্ৰকান্ত বৰ্মন। মোৰ ছোৱালীজনীৰ এটা ইউটিউব চেনেল আছে। এই চেনেলটো সমূহ দৰ্শকক মই অনুৰোধ কৰিলোঁ, আপোনালোকে চেনেলটোত লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি ছোৱালীজনীক এটা ওপৰত উঠাৰ কাৰণে এটা সুবিধা দিয়ক। আপোনাৰ গাঁওখনৰ নাম কি আছিল? ভৱানীপুৰ।